Hello, welcome back to my YouTube channel. মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আহকচোন আজি মই জাতিলাও বিলাহী দি মাছৰ আঞ্জা এখন বনাও। আহকচোন তাৰ কাৰণেনো মই কি লৈছো কেনেকৈ বনাও তাকে দেখুৱাও। আহক আমি পাকঘৰলৈ যাওঁ। এয়া চাওক জাতিলাও বিলাহী মাছৰ আঞ্জাৰ কাৰণে মই কি লৈছো। এয়া জাতিলাও বিলাহী কাটি লৈছো মই, আৰু এয়া চাওক মাছ লৈছো মই, ৰৌ মাছ, আৰু ইয়াৰ কাৰণে অকল মই পিঁয়াজি ল'ম। পিঁয়াজি বনাম মই। পিঁয়াজ লৈছো আৰু ধনিয়া অলপ দি দিম আৰু নিমখ হালধি এয়াই ল'ম। মই অতি সহজ সৰল পদ্ধতিত বনাম। এয়া চাওক মই অকল পিঁয়াজে ব্যৱহাৰ কৰিম আৰু ধনিয়া অকণমান দিম। আহকচোন এতিয়া আমি বনাওঁ। এয়া আমি কেৰাহীখন পাতি দিছোঁ। কেৰাহী গৰম হৈ গৈছে। আমি তেল দি দিওঁ। তেল গৰম হৈ গৈছে আৰু এতিয়া আমি মাছ দি ল'ম। এপিচ এপিচকৈ ভাজি ল'ম। এতিয়া আমি মাছখিনি লুটি বাগৰ কৰি দিম। আমি অলপ ৰঙচুৱা হোৱালৈকে মাছখন ভাজি ল'ম। মাছ ভজা হৈ গৈছে আৰু আমি এতিয়া কাঢ়ি দিওঁ। এটুকুৰা এটুকুৰা কাঢ়ি দিওঁ আমি। এতিয়া মাছখিনি কাঢ়ি লোৱাৰ পাছত আমি এতিয়া বিলাহীখিনি ভাজি ল'ম। ইয়াতে অকণমান নিমখ দি দিওঁ। বিলাহীখিনি এতিয়া গলি নোযোৱালৈকে আমি ভাজি ল'ম। মাজে মাজে অকণমান লৰাই থাকিব লাগিব। এতিয়া চাম আমি বিলাহীখিনি কেনেকুৱা হৈছে। বিলাহীখিনি গলিবলৈ আৰম্ভ কৰিছে আৰু
আৰু অকমান সময় আমি ঢাক মাৰি থৈ দিওঁ। এতিয়া আকৌ আমি চাওঁ। এইবাৰ বিলাহীখিনি হৈ গৈছে আৰু একেবাৰে গলি গৈছে। একেবাৰে গলি যোৱালৈকে ভাজিব লাগে, তেতিয়া বিলাহীৰ জোলটো ভাল হয়। এতিয়া আমি এইখিনি কাঢ়ি লওঁ। বিলাহীখিনি কাঢ়ি লোৱাৰ পিছত কেৰাহীটো মই আকৌ ধুই ল'লোঁ। ধুই লৈ পেলাই এতিয়া অকণমান তেল দি দিওঁ। তেলখিনি গৰম হ'ল আৰু এতিয়া আমি কাটি লোৱা পিঁয়াজখিনি দি দিওঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। পিঁয়াজখিনি ৰঙচুৱা হৈছে আৰু এতিয়া আমি জাতিলাওখিনি দি দিব পাৰিম আৰু এতিয়া। এতিয়া আমি জাতিলাওখিনি দি দিওঁ। এতিয়া নিমখ হালধি দি দিওঁ। এতিয়া আমি ভালকৈ লৰাই পেলাই ঢাকি দিম। এতিয়া আমি ঢাকনিৰে ঢাকি দিওঁ অলপ সময়ৰ কাৰণে। এতিয়া আকৌ চাওঁচোন, অলপ সময়ৰ পিছত চাইছোঁ আমি। এতিয়া আপুনি জাতিলাওখিনি একদম মিডিয়াম ফ্লেমত ঢাক মাৰি থৈ দিব, গলি নোযোৱালৈকে মিডিয়াম ফ্লেমত ৰাখিব। গলি নোযোৱালৈকে এনেকৈ ভাজিম। এতিয়া আকৌ ঢাক মাৰি থৈ দিওঁ মিডিয়াম ফ্লেমত। এতিয়া জাতিলাওখিনি গলিবলৈ আৰম্ভ কৰিছে আৰু। এতিয়া আমি এনেকুৱা সময়তে বিলাহী ভজাখিনি দি দিম। এতিয়া আমি বিলাহী ভজাখিনি দি দিওঁ।
এতিয়া আমি ইয়াতে আৰু অলপ পানী দি দিম, গৰম পানী অলপ দি দিম। ইয়াতে আমি অলপ গৰম পানী দি দিম। এতিয়া আমি 5 মিনিটমান সময়ৰ কাৰণে ঢাকি দিওঁ। এতিয়া জাতিলাওখিনি ভালকৈ উতলিছে আৰু এনেকুৱা উতলি থকা সময়তে আমি এতিয়া মাছ দি দিম। মাছ দি দিওঁ। এতিয়া আমি এনেকৈ 10 মিনিটমান সময় উতলিবলৈ দিওঁ। সেয়া চব মাছ দিয়াৰ পিছত 10 মিনিট হৈ গৈছে আৰু এতিয়া হৈ গৈছে আৰু চব। এতিয়া মই গেছটো অফ কৰি দিম আৰু বাউলত বাঢ়ি দিম। হৈ গ'ল আৰু এয়া ফাইনেলি হৈ গ'ল আৰু মই এতিয়া বাউলত বাঢ়ি দিম। এয়া মই বাউলত বাঢ়ি দিলোঁ আৰু এতিয়া মই ধনিয়া পাত ছটিয়াই দিম। মই ধনিয়া পাত দি দিওঁ। হৈ গ'ল আৰু আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। থেংক ইউ।